নমস্কাৰ, স্বাগতম জনাইছোঁ। আপোনালোক ভালে আছেনে? মই ভালে আছোঁ। আজি আপোনালোকলৈ এটা নতুন ফুড ব্লগ লৈ আহিছোঁ। মই আজি আছোঁ অল্ড চাৰ্কুইট হাউচ, যোৰহাট। ইয়াতে আছে এখন ধুনীয়া ৰেষ্টুৰেণ্ট, এমবিচ ৰেষ্টুৰেণ্ট। মই আজি দুপৰীয়া ভাতটো ইয়াতে খাম বুলি ভাবিছোঁ। আপোনালোককো দেখাম কেনেকুৱানো ইয়াত থালিখন দিছে আৰু মই টেষ্টো কৰিম। ব'লকচোন আমি ভিতৰলৈ সোমাই যাওঁ। যদি আপোনালোকে নতুন আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই, নাপাহৰিব কিন্তু। এতিয়া মই এমবিচলৈ সোমাই আহিছোঁ। এমবিচৰ দাদাজন কোনজন? আপুনিয়ে ন? এইজনে দাদা, এজনেই হৈছে এমবিচখন এজনে। দাদা আপোনাৰ কিমান দিন হ'ল নে খোলা? এইটো 3 বছৰ হ'ব হৈছে আৰু 3 বছৰ হৈছে। নে কেনেকুৱা পাইছে? ভালেই কাষ্টমাৰ। নে থালি কিমান পাই ষ্টাৰ্টিং? থালি 70 পাৰ্চেণ্ট থালি 70 পৰা ষ্টাৰ্টিং দিব যে নিৰামিষ ভাত। এনেই মাছ মাংস ল'লোঁ এক্সট্ৰা হ'ব। ব্ৰইলাৰ চিকেন খালে 80, পৰ্ক খালে 80, এনেকৈ হাঁহ খালে 150 হ'ব। কিমান টাইমৰ পৰা খোলা হয়? 10টালৈকে থাকোঁ ৰাতি। টাইম মৰ্ণিং 8টা বজাত ৰেডি হৈ যায়। নে কি পাইছে আইটেম চিকেনত? চিকেনৰ আপোনাৰ ব্ৰইলাৰ পাব, লোকেল মুৰ্গী পাব, বাকী পৰ্ক পাব, হাঁহটো পাব, মটন পাব। ৰেষ্টুৰেণ্টৰ হৈছে এখন মেনুখন, চাই লওক আপোনালোকে। এতিয়া মোৰ থালিটো ৰেডি হৈ গ'ল। ইয়াত আছে গাহৰি মাংস আৰু গাহৰি মাংসৰ সৈতে খাই চাওঁ। থালিখন চাওকচোন ইমান ধুনীয়াকৈ দিছে। এতিয়া মই থালিটো খাই চাম, টেষ্টিটো কেনেকুৱা হয় আপোনালোকক জনাই আছোঁ। আজি গাহৰি মাংসৰ সৈতে খাই চাওঁ। প্ৰথম গাহৰিটোৱে টেষ্ট কৰি লওঁ। টেষ্ট কৰিছোঁ গাহৰিটো, গ্ৰেভিটো। আপোনালোক সকলো আহিব অল্ড চাৰ্কুইট হাউচ যোৰহাট, যদি যোৰহাটলৈ অহা হয়। গাহৰিটো খুব টেষ্টি হৈছে। মছলাটো ইমান দিয়া নাই, মছলা কম দিয়া নাই, চব খানা কমেই দিয়া। মছলাটো কমাই দিছে, জেগাজনে কৈছে।
দালিটো অলপ টেষ্ট কৰি লওঁ। দালিটো কি আছে? এইটো কি হয়? চব্জি। বুট দালি হয়। দালিটো অলপ টেষ্ট কৰি চাওঁ। এইটো আলু পিটিকা। আলু পিটিকাটো এনেও ফেভাৰিটে হয়। এইটো টেষ্টি আছে। এইটো কি দিছিলে? নৰসিংহ চাটনি। নৰসিংহ চাটনিও আছে। এইটো ঠিকে আছে। এইটো পুৰি দিছে পাপৰটো গেছত। এইটো শুকান চব্জি তিতা কেৰেলা দিছে আৰু আলু। ইয়াত একবাৰ লগালগ বনাই দিয়ে আৰু সৰহকৈ বনাই নথয়, পূৰা গৰম গৰম পাব। পানী টেঙা হয়। মোৰ থালিটো ঠিক কৰি লওঁ। কেমেৰাত থাকিলে বেয়াও লাগে অকণমান। খাই ঠিক কৰি লওঁ। তাৰপৰা আকৌ দাদাজনৰ লগত কথা পাতি আছোঁ। টেষ্টিটো মই কেনেকুৱা হয় বনাই আছোঁ। তাতে খাই লওঁ। মানে কেমেৰাটো অফ কৰি দিছোঁ দেই। ডিজাইনটো কিমান ধুনীয়াকৈ সজাই ৰাখিছে চাওকচোন, ইমান ধুনীয়াকৈ ৱালত পেইণ্টিং কৰিছে, চাই বৰ ধুনীয়াকৈ থৈছে। মই থালিখন টেষ্ট কৰিলোঁ, ঠিকেই আছে। আপোনালোক আহিব, একেদৰে হয়। কিবা ক'বা নেকি? আকৌ নতুন এখন ৰেষ্টুৰেণ্ট খোলা কথা আছে। ৰেষ্টুৰেণ্ট মানে হেৰিত বনাইছোঁ নিৰাময় হস্পিটেলৰ ফ্ৰণ্টত। নিৰাময় হস্পিটেলৰ ফ্ৰণ্টতে বনাই আছে। আকৌ মই নেক্সট ভিডিঅ'ত বনাই আছোঁ। মানে ক'ত হ'ব, কোন জেগাত লোকেশ্যনটো আছে, মই আকৌ ভিডিঅ' বনাম। কিন্তু এইজনে দাদা হয়। মোৰ নামটো কি আছিলে কৈ দিম? বাবলু বৰা। বাবলু বৰা হয়। আমাৰ ইয়াৰে মানে যোৰহাটবাসী ৰাইজক কিবা ক'বা নেকি? যোৰহাটবাসী ৰাইজক ক'ম, ভিডিঅ' চাব, ছাপোৰ্ট কৰিব। নতুনকৈ বনাইছে ব্লগ হয়নে? হয়। অসমীয়া ল'ৰা আগবাঢ়ি যাব লাগে। সেয়াই মানে মই ভালেই পালোঁ খাই। আপোনালোকো আহিব। আকৌ এখন নতুন ৰেষ্টুৰেণ্ট খুলি আছে। মই এখন ৰেষ্টুৰেণ্টলৈ যাম, কিন্তু ভিডিঅ' বনাম, লোকেশ্যনটো ক'ম। এতিয়া ইয়াত আহিব, সকলো মোৰ টেষ্ট খাই ভালেই পালোঁ।